অসমত এখন মেডিকেল কলেজৰ নাম সলনি কৰা হ'ল, কিন্তু কিয়? ইয়াৰ পিছত কিবা ডাঙৰ কাৰণ আছে নেকি? ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ পঞ্চমজন ৰাষ্ট্ৰপতি আছিল। তেওঁ 1974 চনৰ পৰা 1977 চনলৈকে ৰাষ্ট্ৰপতি পদত আছিল। যিহেতু তেওঁৰ সম্বন্ধ অসমৰ সৈতে আছিল, সেইবাবে তেওঁৰ নামেৰে বৰপেটা মেডিকেল কলেজখনৰ নাম ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হিচাপে 2011 চনত স্থাপিত কৰা হৈছিল। কিন্তু বৰ্তমান চৰকাৰে এই নাম সলনি কৰি বৰপেটা মেডিকেল কলেজ কৰি দিয়া হৈছে। চৰকাৰৰ মতে অসমৰ সকলো মেডিকেল কলেজ ঠাইখনৰ নামত থকাটো উচিত, যেনে গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় এই সকলোবিলাক ঠাই বিশেষে নাম ৰখোৱা হৈছে। কিন্তু বৰপেটা জিলাত থকা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখন মানুহৰ নামত থকাৰ বাবে বহুতে ভাবে যে এইখন এখন প্ৰাইভেট মেডিকেল কলেজ হয়, যাৰ বাবে বৰ্তমান চৰকাৰে তেখেতৰ নামটো সলনি কৰি বৰপেটা মেডিকেল কলেজ ৰখা হৈছে। এই কলেজৰ নাম সলনি সিদ্ধান্তটোক লৈ বহুতে হয়তো বিতৰ্ক সৃষ্টি কৰিছে। কিছুৱে কয় যে এই সিদ্ধান্তটো এটা ভুল সিদ্ধান্ত আৰু বহুতে কয় যে এইটো এটা সঠিক সিদ্ধান্ত। আপোনাৰ মতে কি? কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।